Hello everyone, মোৰ নাম হৈছে Rahul Yein আৰু মোৰ চেনেলটো সকলোকে স্বাগতম জনাইছো। আজি আমি কেইটামান সৰু 10টামান কোৱেশ্চন আলোচনা কৰিম। আমি এতিয়া ভিডিঅটো ষ্টাৰ্ট কৰো। আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰখনৰ নাম কি? আমাৰ এনসাৰ হ'ব ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰৰ নাম হৈছে ৰিক্টাৰ স্কেল। আমাৰ উত্তৰটো হৈছে ৰিক্টাৰ স্কেল। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে মেনিঞ্জাইটিছ ৰোগে মানুহৰ শৰীৰত কোন অংশক অনিষ্ট সাধন কৰে? আমাৰ উত্তৰটো হ'ব মেনিঞ্জাইটিছ ৰোগে মানুহৰ শৰীৰৰ মগজু আৰু স্নায়ুৰঞ্জু অংশক অনিষ্ট সাধন কৰে। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া বিজ্ঞান আলোচনী পশুপালনৰ সম্পাদক কোন আছিল? আমাৰ এনসাৰ হ'ব প্ৰথম অসমীয়া বিজ্ঞান আলোচনী পশুপালনৰ সম্পাদক হ'ল ডক্টৰ কনক চন্দ্ৰ শৰ্মা। উত্তৰ হৈছে ডক্টৰ কনক চন্দ্ৰ শৰ্মা। আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে টেকমা কি? আমাৰ এনসাৰ হৈছে টেকমাৰ এনসাৰ হৈছে ক্লেমাইডিয়া টেকন'মাটিছ নামৰ অণুজীৱই সৃষ্টি কৰা এটা বিধ চকুৰ ৰোগ। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে ভিটামিন চিৰ আন এটা নাম কি? আমাৰ উত্তৰ হ'ব ভিটামিন চিৰ আন এটা নাম হৈছে এছবিক এচিড। ভিটামিন চিৰ আন এটা নাম হৈছে এছবিক এচিড। আমাৰ এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে দৃষ্টিশক্তিহীন সকলৰ বাবে পঢ়িব আৰু লিখিব পৰা পদ্ধতিটোক কি বোলে? আমাৰ ইয়াৰ এনসাৰ হ'ব দৃষ্টিশক্তিহীন সকলৰ বাবে পঢ়িব আৰু লিখিব পৰা পদ্ধতিটোক ব্ৰেইলি পদ্ধতি বোলে। এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে ষ্টেৰৱেল ক'ত অৱস্থিত? আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে ষ্টেৰৱেল ক'ত অৱস্থিত? আমাৰ উত্তৰ হ'ব ষ্টেৰৱেল পথ অসমৰ লিডুৰ পৰা ম্যানমাৰৰ য়েংগুনলৈ অৱস্থিত। আমাৰ এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে গণিতহাৰ নামৰ গ্ৰন্থখনৰ লেখক কোন? আমাৰ 8 নম্বৰ প্ৰশ্ন হৈছে গণিতহাৰ নামৰ গ্ৰন্থখনৰ লেখক কোন? আমাৰ এনসাৰ হ'ব গণিতহাৰ নামৰ গ্ৰন্থখনৰ লেখক হৈছে গণিতজ্ঞ শ্ৰী ধৰাচাৰ্য। আমাৰ এনসাৰ হৈছে গণিতজ্ঞ শ্ৰী ধৰাচাৰ্য। এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত কোন ঠাইত পোন প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষা প্ৰচলন হৈছিল? 9 নম্বৰৰ এনসাৰটো হ'ব 1702 চনত ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত পোন প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষা প্ৰচলন হৈছিল। এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে কোন গৰাকী মহান ব্যক্তিৰ ছবি পৃথিৱীৰ বিভিন্ন দেশৰ ডাক টিকেটত সৰ্বাধিক ব্যৱহৃত হৈছে? ইয়াৰ এনসাৰ হৈছে মহাত্মা গান্ধীৰ ছবি পৃথিৱীৰ 42খন দেশৰ কমেও 80টা ডাক টিকেটত সৰ্বাধিক ব্যৱহৃত হয়। আৰু এতিয়া আমাৰ শেষৰটো প্ৰশ্ন 11 নম্বৰ প্ৰশ্নটো হৈছে মুম্বাইৰ ষ্টক এক্সচেঞ্জৰ বজাৰখনৰ নাম কি? এইটো আপোনালোকে কমেণ্ট বক্সত মোক জনাই দিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ 11 নম্বৰ প্ৰশ্নটো আপোনালোকে কমেণ্ট বক্সত উত্তৰটো জনাই দিব, নহ'লে মই নেক্সট ভিডিঅ'ত আপোনালোকক এনসাৰটো জনাই দিম।